কলি ফুল ফুলিছে বসন্ত তুমি জানমণি এগ্ৰামত প্ৰতিটো এগ্ৰামতে নকল কৰিম তোমাৰে লগত কি নকমতো গাই আছে এনেকাখন ঘেনাখনো গান হলা ভালকে গাব জানা নেকি তো চাই কিবা মুখস্থ কৰি আনিছিলে সেইখিনি কৈ আনি নাই সেইখিনি কৈ নাই সেইখিনি কৈ থাক খানা পদে পদে গান গাইছে নি মানুহে হে কিমান মজা গান গাইছ তই আকৌ হেনেকে কৈছ আৰে হেনেকা গান ৰচি ৰচি আজিকালি পুৰা ফেমাছ হৈছে মানুহবিলাক দেখা নাই আজিকালি পেপে কৈও ফেমাছ হৈ গৈছে তই আকৌ মই ইমান ধুনীয়া গান গাইছোঁ তোক লাগি কিনে সেই গানটোতো ভাল পোৱা নাই মই পেপে গালে মানে ভাল পাবি নেকি তোৰ মোৰটো পেপে হেনো ভাল কথা কৈছোঁ বুজি নাপাওঁ অকণমান পাছত ছাৰে আহিব তাৰপিছত পেটাই দিব তেতিয়া বাৰু পাবি পাছত আকৌ মোকে হেলা কৰি থাকিবি অলপ দেখা কৈ থাকিবি আজি তহঁতৰ দুটা কি হৈছে পুৰা কাজিয়া লাগি আছ যে নহয় এইটো চাক পেপে গান বুলি কৈছে কি পদে পদে গানখন গাই আছে কালি ছাৰে মুখস্থ কান দিছিলে সেইখিনি কৈ থাক বুলি কৈছে হেনকে নুশুনে পেপে হেলা কৰি আছে কিবা বেছি কাজিয়া হৈছে নেকি বেছি কাজিয়া হ'লে কবি দেই আমি দুটা মিলাই দিমগৈ তহঁতৰ দুটাক গৈ কিনে নাই সেনেকৈ একো হোৱা নাই এনেই অলপমান লাগি আছোঁ মাজে মাজে লাগি থাকিব লাগে নহ'লে মন চৰে নেবাহে যে দোষ সেইটো কাৰণে লাগি আছোঁ অলপমানি তোৰ মোৰটো হেলা কৰি আছ কিন্তু কৈছে সেইটো কৰিব পৰা নাই হয় ইমানকৈ লাগি নাথাকিবি ছাৰে আহিব এতিয়া আহিছে কিজান আজি আহিছে আপোনাৰ সঁচাকৈ আহিছে কিজানটো অঁ আহিছে সঁচাকৈ আহিছে পাবহি এতিয়া পালেহি উঠ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মাই ডিয়াৰ ষ্টুডেণ্ট এতিয়া কোৱা কালি যে মই মুখস্থ কৰি আনিব দিছিলোঁ মুখস্থ কৰি আনিলা নাই যে মুখস্থ কৰি আনিলে এফালৰ পৰা মাতি যোৱা প্ৰবীণ তেন্তে তুমিয়ে প্ৰথমতে মাতাচোন কালি কি কৰি আনিব দিছিলোঁ নমস্কাৰ ছাৰ পোনপ্ৰথমে ছাৰ হেপী এক্সাম ডে ছাৰ হা নমস্কাৰ পিছে এই হেপী এক্সাম ডে বুলি কোৱা বস্তুটো কি আকৌ মই বুজি নাপালোঁ হেপী এক্সাম ডে মানে হ'ল বৰ টেনশ্যন ডে ছাৰ এই ছাৰ ধৰি লওক মেট্ৰিক পৰীক্ষা হৈ আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ আছে কিমান ল'ৰা ছোৱালী যে টেনশ্যন হৈছে ল'ৰা ছোৱালীবিলাকৰ টেনশ্যনৰ লগতে ছাৰ মাক দেউতাকৰ টেনশ্যন হৈছে ছাৰ আপোনালোকৰো টেনশ্যন হৈছে ছাৰ আপোনালোকৰ স্কুলৰ পৰীক্ষা পাছ কৰিবনে নকৰিবনে ল'ৰা ছোৱালীবিলাক ৰিজাল্ট কেনেকুৱা হ'ব ভাবি কিনে আপোনালোকে টেনশ্যন লৈ আছে এই ল'ৰা ছোৱালীবিলাক মাক বাপেকৰ ঠিক তেনেদৰে টেনশ্যনে লৈ আছে ছাৰ আৰু লগতে আমিও টেনশ্যন লৈ আছোঁ ছাৰ আজি এতিয়া ধৰি লওক আপুনি যেনেকৈ এতিয়া আমাক এতিয়া এক্সাম ল'ব লৈছে ছাৰ এই কালি পঢ়ি আনিব কৈছিলোঁ সেইখিনি পঢ়ি আহিলি নাই বুলি ভাবি ল'লে এতিয়া ঘূৰিয়ে দিলে এতিয়াতো মই পঢ়ি অহা নাই এইটো মোৰ কাৰণে এটা টেনশ্যন এইকাৰণে ছাৰ আমি এইবিলাক কওঁ ছাৰ এই পৰীক্ষাবিলাক টেনশ্যন ডে বুলিহে ক'ব পাৰি ছাৰ হেপী এক্সাম ডে মানে ছাৰ টেনশ্যন ডে হা মানে তই আজি পঢ়ি অহা নাই সেইকাৰণে আজি তই টেনশ্যন দে পাতিছ হা দে নিৰ্মল দে তই কচোন এবাৰ কি পঢ়ি আহিলি নে তইও আগৰ নিচিনা টেনশ্যন দে পাতিছ আজি দিনটো নাই ছাৰ আজি মই ছাৰ পঢ়িব নোৱাৰিম ছাৰ আজি মই পঢ়াই নহ'ল নহয় ছাৰ পিছে তই কি কাৰণে নোৱাৰ আজি কাৰণটো ক কি কাৰণে পঢ়িব নোৱাৰিলি ছাৰ আজি ডাৰ্ক ডে আকৌ ছাৰ ডাৰ্ক ডে কি আকৌ সেইটো ডাৰ্ক ডে আজি প্ৰথমবাৰ শুনিছোঁ ডাৰ্ক ডে কিতাপ পঢ়াটো ডাৰ্ক ডে থাকে না বৰ আচৰিতচোন তোমালোক দে কচোন মোক বুজাই কিনে ক এই ডাৰ্ক ডে মানে কি ডাৰ্ক ডে মানে হ'ল ছাৰ আন্ধাৰ ডে কালি দিনটো ছাৰ কেনকেনীয়া বৰষুণ দিছিলে ৰাতিও কেনকেনীয়া বৰষুণ দিছে ছাৰ আমাৰতো ইনভাৰ্টাৰ নাই কেনকেনীয়া বৰষুণ দিয়াৰ লগে লগে পুটুককৈ কাৰেণ্টটো কাটি দিছে ছাৰ পুটুককৈ কাৰেণ্টটো কাটি দিয়াৰ লগে গোটেই ৰাতিটো কাৰেণ্টটো নিদিলে আৰু ছাৰ আমাৰতো BPL কাৰেণ্ট ইনভাৰ্টাৰো নাই তেল চাকিও নাই ছাৰ গোটেই ৰাতিটো আন্ধাৰ হৈ থাকিলে ছাৰ যদি ডাৰ্ক ডে আমি মনা নাই ছাৰ তেতিয়াহ'লে আমাৰ আই সুধি চাব কালি দিনটো ছাৰ কাৰেণ্ট নাই ৰাতিও কাৰেণ্ট নাই ছাৰ মোবাইলো চাৰ্জ নাই কি কৰিম ছাৰ সেইকাৰণে ছাৰ মোৰ পঢ়া নহ'ল ছাৰ কালি কেনকেনীয়া বৰষুণ দিয়াৰ কাৰণে কালি তোমালোকৰ ডাৰ্ক ডে হ'ল মানে BPL কাৰেণ্ট যে কেনকেনীয়া বৰষুণ দিয়াৰ লগে কুৰুককৈ কাটি দিলে আৰু তোমালোকৰ ঘৰত ডাৰ্ক ডে হৈ গ'ল তেল চাকিও নাই ইনভাৰ্টাৰো নাই হয় নাই যিদিনা কেনকেনীয়া বৰষুণ নহ'ব কুৰুককৈ কাৰেণ্টটো নাকাটিব আৰু তোমালোকৰ ঘৰত ইনভাৰ্টাৰ নাথাকিলেও চাকি নাথাকিলেও পঢ়িব পাৰিবা সেইদিনাখনিহে পঢ়ি আহিব পাৰিবা নেকি তোমালোকে দে এবাৰ নিৰ্মলাই কচোন তোমালোকনো কি অসুবিধা হ'ল তুমি পঢ়িব পাৰিবানে নোৱাৰিবা নে তোমালোকৰ ঘৰটো কুৰুককৈ কাৰেণ্টটো কাটি দিলে কালি কেনকেনীয়া বৰষুণত কুৰুককৈ কাৰেণ্টটো কাটি দিলে নেকি নাই আমাৰ ফালে কাৰেণ্টটো কটা নাই ছাৰ আমাৰ ফালে কাৰেণ্ট ঠিকেই আছিলে ছাৰ গোটেই ৰাতি কাৰেণ্ট আছিলে ছাৰ দিয়া তেতিয়াহ'লে ভালকৈ মাতি যোৱা ছাৰ আমাৰ তাত কালি কথা এটা হ'ল নহয় কি হ'লনো তোমালোকৰ তাত ভালকৈ কোৱাচোন ছাৰ কালি আপুনি আমাক টুইংকল পঢ়িব দিছিলে সেই বুলি ভাবি কিনে মই ছাৰ ধুনীয়াকৈ ভৰিয়ালকেইটা ধুলোঁ ধুই কিনে কিতাপৰ টেবুলত বহিলোঁ কিতাপৰ টেবুলত বহি কিনে ছাৰ মই ধুনীয়াকৈ বেগটোৰ পৰা কিতাপখন উলিয়াই কিনে মেলিলোঁ ঠিক সেই সময়তে আপোনাৰ কথা এটালৈ মনত পৰিল নহয় ছাৰ আপুনি এদিন কৈছিলে যি পঢ়া ভালকৈ পঢ়িবা ফিল কৰি পঢ়িবা বুলি পিনি সেই বুলি ভাবি কিনে ছাৰ মই বাহিৰলৈ লাহেকৈ ওলাই গ'লোঁ
ছাৰ বাহিৰত গৈ কিনে দেখিলোঁ ছাৰ এটাও তৰা নাই। যেতিয়া তৰা এটাও নেদেখিলোঁ ছাৰ মই কাক দেখি কিনে ফিল কৰি পঢ়িম ছাৰ? টুইংকল টুইংকলটো ছাৰ এই তৰাৰ বিষয়ে কৈ আছে ছাৰ। সেইকাৰণে ছাৰ মই ভাবিলোঁ আজি নপঢ়োঁ ছাৰ। যিদিনাখনি আকাশত সম্পূৰ্ণভাৱে তৰা ওলাব, টুইংকল টুইংকল কৈ থাকিব, ছাৰ মই সেইদিনাখনি কিতাপ পঢ়িম বুলি ভাবি কিনে কালি কিতাপ নপঢ়িলোঁ ছাৰ। ছাৰ মই কিবা ভুল কৰিলোঁ নেকি ছাৰ? নাই নাই নাই, তুমি ঠিক কৰিছা, তুমি একো ভুল কৰা নাই, তুমি একদম ঠিক কৰিছা, ঠিক ঠিক ঠিক। পিছে নমিতা, তুমি পিছে? ছাৰ কালি আপুনি যিখিনি হোমৱৰ্ক দিছিলে সেইখিনি মই সম্পূৰ্ণভাৱে পঢ়ি আহিছোঁ ছাৰ। গুড, ভেৰি গুড। পিছে নমিতা, তোমালোকৰ ফালে কালি বৰষুণ দিয়া নাছিল নেকি? দিছিল, কিয় নিদিব? আমি বেলেগত থাকিলে আকৌ কিবা বৰষুণৰ লগত বতাহ ধুমুহা, শিল সেইবোৰো দিছিল। আৰু কালিতো গোটেই কাৰেণ্টৰ কোৱাৰবিলাক গছৰ ডাল পৰি টচ নচ হৈ গৈছিল। আমাৰ ফালেতো এতিয়ালৈকে কাৰেণ্ট নাই। ইমান বতাহ ধুমুহা দিছিলে, শিল দিছিলে, কাৰেণ্ট নাছিলে, তথাপি তুমি কেনেকৈ পঢ়িব পাৰিলা? কি নমিতা, তোমাৰ ডাৰ্ক ডে, টেনশ্যন ডে এইবিলাক নাই নেকি? নাই ছাৰ, আমাৰ ঘৰত ব্লেক ডে, ডাৰ্ক ডে সেইবিলাক নাথাকে। কিয়নো আমি সদায় আন্ধাৰতে থাকোঁ, আমাৰ ঘৰত কাৰেণ্ট নাই। আৰু ছাৰ পঢ়াৰ কথা ক'ব গ'লে ছাৰ আমি ৰাতি খুব কমেই কিতাপ পঢ়োঁ। ৰাতিপুৱা সোনকালে শুই উঠি সূৰ্য পোহৰত আমি কিতাপ পঢ়োঁ ছাৰ। কাৰণ কিয়নো আমাৰ ঘৰত কাৰেণ্ট নাই, সেইকাৰণে আমি ৰাতি কিতাপ পঢ়িব নোৱাৰোঁ। হা হা হা, গুড 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 গুড, বহুত ভাল বহুত ভাল। তোমাৰ কথাকেইটা শুনি বহুত ভাল লাগিলে। তো ল'ৰাহঁত বুজি পালা এতিয়া? যিসকলে ভালকৈ পঢ়িবলৈ চেষ্টা কৰে, যাৰ পঢ়িবৰ ইচ্ছা আছে, তেখেতলোকৰ কাৰণে ৰ'দ বৰষুণ এইবিলাক একো মান্য নকৰে। আৰু মই সেইকাৰণে তোমালোকক সদায় কওঁ, তোমালোকে সদায় ৰাতিপুৱা গধূলি ভালকৈ পঢ়িবা। মই যিবিলাক হোমৱৰ্ক দিওঁ সেইবিলাক ভালকৈ কৰি আহিবা, তেতিয়াহে তোমালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। বাৰু নমিতা, কালি দিয়া হোমৱৰ্কৰ 4 লাইন তুমি মাতি দিব পাৰিবানে? পাৰিম ছাৰ, কিয় নোৱাৰিম? গুড, পাৰিবা তেতিয়াহ'লে, মাতা তুমি। Twinkle, twinkle, little star, how I wonder what you are. Up above the world so high, like a diamond in the sky. গুড গুড, ভেৰি গুড ভেৰি গুড, অতি সুন্দৰ, পাৰিছা। আগলৈ আৰু পাৰিবা, চেষ্টা কৰিবা আৰু বহুত ভালকৈ পাৰিবা। তো বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।